হ'ব কি কয় জুবিন গাৰ্গৰ ভগ্নীয়ে খুলিলে মুখ এক ডাঙৰ খবৰ লেখা হৈছে জুবিন গাৰ্গৰ ভগ্নীয়ে মুখ খুলিলে জুবিন গাৰ্গৰ চৰিত্ৰ খণ্ডনৰ গৰিমা গাৰ্গৰ কৰাক নিন্দাক লৈ চৰ্চাক লৈ মুখ খুলিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে গৰিমাই কি কৈছিল কিয় কৈছিল চাৰ্জশ্বিটক লৈ সকলো সন্তুষ্ট বুলি কিয় কৈছিলে বা কি কাৰণে কৈছিলে সকলো কথা মুখ খুলিছে ভগ্নী পামী বৰঠাকুৰে লগতে অভিযুক্তৰ বিৰুদ্ধে লগতে হে 11 প্ৰবাসী অসমীয়াৰ বিৰুদ্ধেও মুখ খুলিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সামাজিক মাধ্যম যোগে মাজ নিশা কৰিছে ফেচবুক পোষ্ট য'ত লিখিছে যে কেইটামান গুৰুত্বপূৰ্ণ কথা সংযমী হৈ আছো দুৰ্বল নহয় এদৰে লিখিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে যদি জুবিন গাৰ্গৰ বিৰুদ্ধে চৰিত্ৰ হনন কৰাৰ এক অপপ্ৰচাৰ চলা হৈছে বা গৰিমাৰ বিৰুদ্ধে নিন্দা কৰা হৈছে এই ধৰণৰ কথাক লৈ মুখ খুলিছে জুবিন গাৰ্গৰ ভগ্নী গৰাকীয়ে গতিকে কি লিখিছে এবাৰ শুনো আহক জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লিখিছে যে এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দা এতিয়া চৰম সীমা পাইছেগৈ যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে কি আখুৰিক ফুৰ্তিৰ কাৰণে এয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপৰাগ নিশ্চয়কৈ জুবিন গাৰ্গক লৈ এতিয়া একচামে চলাইছে অপপ্ৰচাৰ জুবিন গাৰ্গক সমাজৰ মাজত বেয়া কৰিবলৈ এচামে চলাইছে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া বুলি চৰিত্ৰ হননত আঘাত ঘটাইছে এচাম দুষ্ট চক্ৰই সেয়া জুবিন গাৰ্গৰ লগত থকা বহু মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰি আছে গতিকে ইয়াকে লৈ এতিয়া মুখ খুলিছে পামী বৰঠাকুৰে লিখিছে যে আমাৰ যুঁজ হৈছে ন্যায় যুঁজ জুবিন গাৰ্গৰ বাবে ন্যায় যুঁজ পৰ চৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে জুবিন গাৰ্গৰ বিকল্প নাই তাক বিচাৰিও লাভ নাই কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি থৈ গ'ল সেই অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক তেতিয়াহে অসম আৰু অসমবাসী বাচিব জুবিন গাৰ্গে ন্যায় পাব এদৰে লিখিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লগতে গৰিমা গাৰ্গে চাৰ্জশ্বিটক লৈ কৰা মন্তব্যক লৈ মুখ খুলিছে পামী বৰঠাকুৰে লিখিছে যে গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট হ'ল বুলি কেতিয়া ক'লে তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া ছেকশ্যন আৰু সাব ছেকশ্যন কেইটাক লৈ আমি ভাল পাইছো বুলি ক'লে চাৰ্জশ্বিটখন আমি এতিয়ালৈকে পঢ়িবলৈ পোৱা নাই যেতিয়া সিগনেচাৰ সিল মৰা কপি পাম তেতিয়াহে পঢ়িম সন্তুষ্টি অসন্তুষ্টিৰ কথা নাই ইয়াত SIT CM আৰু মহামান্য কোৰ্টৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিয়ে মানিছো নিজৰ স্থিতিত অটল হৈ আছো বুলি লিখিছে জুবিন গাৰ্গৰ ভগ্নী গৰাকীয়ে আৰু কেৱল এয়াই নহয় লগতে লিখিলে ভগ্নীয়ে যে গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ কেছটো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে ইনভেষ্টিগেশ্যন কৰাইছে অসমত আৰু ছিংগাপুৰতো আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে ইনভেষ্টিগেশ্যন কৰাই ডিমত জেনেৰেট কৰাই কিবা লাভ হ'ব নেকি বুলি লিখিলে পামী বৰঠাকুৰে লগতে লিখিলে ছিংগাপুৰ পুলিচৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুই এবাৰ একেই দিছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী তদন্তৰ পিছত যদি একেই থাকে তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ হ'বনে জাষ্টিছ ডিনাইড হ'ব গেৰাণ্টি কোনে দিব এই কথা স্পষ্টভাৱে লিখিছে জুবিন গাৰ্গৰ ভগ্নীগৰাকীয়ে আৰু নিশ্চয়কৈ যদি দুইখন দেশৰ ষ্টেটমেণ্ট বা তদন্ত প্ৰক্ৰিয়া বেলেগ হয় বা ৰিজাল্ট বেলেগ হয় তেন্তে জুবিন গাৰ্গৰ জাষ্টিছ কোনে দিব এয়া নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কথা লিখিছে পামী বৰঠাকুৰে লগতে লিখিছে সেই ইয়তত থকা ছিংগাপুৰৰ অসমীয়া কেইজনক লৈ যে সেই অসমীয়া কেইজন কোন ব্ৰিডৰ মই বুজি নাপালো SIT আৰু স্বয়ং CM বাৰম্বাৰ মতাৰ পিছতো গোটেই কেইজন অসমলৈ আহিল সহযোগ কৰিবলৈ যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলাজনে কেৱল হাঁহিয়ে থাকিল মিডিয়াৰ আগত জুবিন গাৰ্গৰ মৃত্যু কি তেওঁৰ কাৰণে হাস্যজনক ইমান স্পৰ্ধা ইয়তত থকা গোটেই কেইজন আদালতৰ কাঠগড় আহি আমাক সত্য কওক আৰু নিশ্চয়কৈ সেই 11জন অসমীয়া প্ৰবাসী কিন্তু এতিয়াও নাহিলে অসমলৈ দুই এজন আহিছে তাৰে অভিমন্যু তালুকদাৰে কেমেৰাৰ সন্মুখলৈ হাঁহি চাই কথা কৈ থৈ গৈছিলে সেই কথা এতিয়াও পাহৰা নাই অসমবাসীয়ে অভিমন্যু তালুকদাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাঁহি উত্তৰ দি গ'ল দেখা নগ'ল কোনো জুবিন গাৰ্গৰ মৃত্যুক লৈ দুখ কৰা মাথো হাঁহি তেওঁ কথা কৈ গুচি গ'ল সেই হাঁহি কিয় আছিল বা জুবিন গাৰ্গ যে মৃত্যু হ'ল সেয়া তেওঁৰ বাবে হাস্যজনক নেকি পামী বৰঠাকুৰে সোধা প্ৰশ্নৰে আমি সুধিছো যে জুবিন গাৰ্গৰ যে মৃত্যু হ'ল সেয়া অভিমন্যুৰ বাবে হাস্যজনক কথা আছিল নেকি গতিকে ইয়তত থকা আটাইকেইজনক আদালতৰ কাঠগড়ত আহি সত্য ক'বলৈ ক'লে পামী বৰঠাকুৰে নিশ্চয়কৈ সেই 11জন প্ৰবাসী অসমীয়া নিশ্চয়কৈ গম পায় কি ঘটিছিলে কিন্তু মুখ খোলা নাই তাৰ বাবে সকলোৱে এতিয়া কৈছে যে সেই 11জন প্ৰবাসীক লাগে আৰু নিশ্চয়কৈ তেওঁলোক কিয় গ্ৰেপ্তাৰ হোৱা নাই ডাঙৰ প্ৰশ্ন লগতে লিখিছে পামী বৰঠাকুৰে যে দ্য কোৰ্ট উইল ডিচাইড হু ইজ গিল্টি এণ্ড হু ইজ নট বেছড অন ফেক্ট এণ্ড এভিডেন্স
অভিযুক্তসকলক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ চলাব হয় নিশ্চয়কৈ সামাজিক মাধ্যম খুলিবই নোৱাৰি বহু লোকেই লাগি গৈছে যে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা নিৰ্দোষী বুলি অপপ্ৰচাৰ চলাইছে কোনো গমেই পোৱা নাই কি হৈছে কিন্তু নজনাকৈ অপপ্ৰচাৰ চলোৱাত লাগি গৈছে তাকে লৈ মুখ খুলিছে পামি বৰঠাকুৰে লগতে শেষত লিখিছে জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয় যি কুৰা জুই যোৱা 3 মাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিল মানুহ কমা নাই বৰঞ্চ বাঢ়িছেহে আপোনালোকে নুবুজিব কাৰণ আপোনালোকৰ জীৱন এতিয়া নৰ্মেলাইজড হৈ গৈছে ফূৰ্তি কৰিছে ৰীল বনাইছে বদনাম গাইছে কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত জুবিন গাৰ্গ অসমৰ কাৰণে আশীৰ্বাদ স্বৰূপে আহিছিল আমি ভাগ্যৱান তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে মানৱীয়তাৰ জৰিয়তে কিন্তু ৰাজনীতি কৰি নহয় জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰকৃত অনুৰাগীসকলেহে লিখিব মুখা পিন্ধাবোৰে নহয় আৰু এইদৰে জুবিন গাৰ্গৰ ভগ্নীয়ে লিখিলে সামাজিক মাধ্যম যোগে এই পোষ্ট যিহেতু জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে এক অপপ্ৰচাৰ চলাই আছে বহু লোকে জুবিন গাৰ্গক বদনাম কৰা টাৰ্গেট কৰি লৈছে আৰু অপৰাধীক বচাবলৈ বহু লোকে উঠি পৰি লাগিছে জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধুৱে হওক লাগিলে অনুৰাগীয়ে হওক সেইসকলে কিয় কৰিছে কোনো বুজি পোৱা নাই 11জন প্ৰবাসীও বাচি আছে এইসকলৰ বিৰুদ্ধে মুখ খুলিছে পামি বৰঠাকুৰ আৰু পামি বৰঠাকুৰ এই পোষ্টটো সঁচাকৈ অতি গুৰুত্বপূৰ্ণ যিকেইটা তেওঁ পইণ্ট লিখিছে অতিকৈ গুৰুত্বপূৰ্ণ কথা লিখিছে নিশ্চয়কৈ সেই অভিমন্যু তালুকদাৰৰ যি হাঁহিৰ ৰহস্য কি সেই 11জন প্ৰবাসী অসমীয়াক CMA বা পুলিচে কোৱাৰ পিছতো কিয় হাজিৰ হোৱা নাই তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই এইবোৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে লগতে বহু লোকেই দোষীসকলক অভিযুক্তসকলক নিৰ্দোষী বুলি সজাই অপপ্ৰচাৰ চলাই আছে কিয় কৰিছে এই কথাও জনা নাই আৰু সেই ঘটনাৰ সৈতে জড়িত প্ৰত্যেকগৰাকী লোকেই শাস্তি পোৱাটো আমি বিচাৰিছোঁ কিন্তু এছাম মুখা পিন্ধা লোকে বিচৰা নাই কিয় জুবিন গাৰ্গক বাৰে বাৰে মৃত্যুৰ পিছতো আঘাত কৰিব সৃষ্টিৰ চেষ্টা কৰিছে যিগৰাকী জুবিন গাৰ্গ জীয়াই থকাৰ পৰাই এছামমান শত্ৰুৱে তেওঁক শেষ কৰি পেলালে তেওঁক মদ খুৱাই তেওঁৰ জীৱন বৰবাদ কৰি পেলালে তেওঁ টকাৰে লুটিলে আৰু মৃত্যুৰ পিছতো কিন্তু জুবিন গাৰ্গক লুটিবলৈ এৰা নাই বা ঠগিবলৈ এৰা নাই এছাম মুখা পিন্ধা বন্ধু বা অনুৰাগী গতিকে ইয়াকে লৈ পোষ্ট কৰিলে সামাজিক মাধ্যম যোগে পামি বৰঠাকুৰে